নমস্কাৰ ভিউৱাৰ্ছ, গুড মৰ্ণিং। আজি মাৰ্চৰ 9 তাৰিখ অৰ্থাৎ আজি ফাকুৱা, কিন্তু এই ভিডিঅ'টো ফাকুৱাৰ ভিডিঅ' নহয়, ফাকুৱাৰ ভিডিঅ' পিছত আহিব যেতিয়া মই এই ভিডিঅ'টো শ্বুট কৰিম। এতিয়া ৰাতিপুৱা 6 বাজিছে আৰু মই চাইকেল লৈ ওলাই আহিছোঁ মঙলদৈ টাউনখন। বহুদিন ৰাতিপুৱা দেখাই নাই, গতিকে চাইকেল লৈ চাওঁ, অলপ আপোনালোকক অলপ দেখুৱাই যাওঁ। ধন্যবাদ ভিউৱাৰ্ছ, ভিডিঅ'টো চোৱাৰ কাৰণে। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু কমেণ্টত এটা কথাও জনাব যে আপোনালোকে চাইকেল চলায় নেকি, যদি চাইকেল চলায় কিমান দূৰ চলায়, ক'ত চলায়, সেইটো আপোনালোকে মোক জনাব।